সকলোকে মই মোৰ লিজা কাহিনী চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আকৌ মানে একদম এজেগালে যাবলৈ আছো আপোনালোক সকলোৱে ভিডিওটো আগলৈকে চাই থাকিব তেতিয়া গম পাব মানে যামে এতিয়া ওলাই কৈতে ছ ৰেডি হম এইফালে আকৌ চাব দেই মায়ে পুৰা এতিয়া শাক বনাই আছে কিবা শাক বনাই আছে নাল নাইকে কাহিতে বনাই আছে মই হেতু পিয় বলু মোক খুবে পিয় এইফালে দালি বনাইছে আৰু এইফালে বগা বেঙেনা বনাইছে তো আমি ৰেডি হও ন কলে যাও হেখলকে আপোনাক হেখলকে নাচালো হ'ব অলপ দেৰি পিছত এতিয়া যামে আও এইয়া ৰেডি হৈ গলো দেই এতিয়া তাৰ পিছত মায়ো এফালে ৰেডি হৈ গল এতিয়া আমি যাও অটতে যাম আৰু স্কুটিত নাযাও নতুন স্কুটি হলো নাযাও পটককে মায়ে যদি ধপককে পেলাই দিয়ে কি হ'ব ন বাৰু সেইকাৰণে নাযাও আৰু মানে জিমি ক্লক ধৰিছিলো হলে খালি জিমি মানে গাটো ইমান এটা ঠিক নাই তাই কৰে নাযাও বুলি ক'লে লগতে অকণ পইচা পাতি মালটো কম দি ন সেইকাৰণে মানে যোৱা নহল তাৰ ঘৰত তাৰপিছত ভণ্টিটো ঘৰতে আছে যিহেতু এতিয়া আৰু গৈ থাকোঁ দেই অৱস্থা বেয়া দেই হ'লে কোনে অৱস্থা বেয়া বুলি মানে একদম ডাইমা চেপেৰা বোলে কেনেকে ভাত বনাইছো বুলি ভাবিছে আকৌ কেনেকে বনাইছো আইও মই কৈছো নহয় মই আজি ৰাইচ এতিয়া মানে পাইছোহি আৰু লাহেকে দেই এইফালে মা তাৰপিছত এয়া নামি আছে গাড়ীৰ পৰা অথনি যে দেখাছিলোঁ মানে যেনে তেনে আহিছিলোঁ সেনেকৈ নাহিলোঁ যেনিবা অলপ ভালকৈ আহিবলৈ পালোঁ পিছত তাৰপিছত ক'বলগীয়া হৈছে দেখিছে তাই একদম নিজে ক'বলৈ মানে কি কৰি আছে তাই নিজৰ ধান্দাতে আছে আকৌ ললিতা ক'ত গ'ল অঁ এতিয়া পালোহি ৰাখলে মানে আজি হৈছে মাজৰ দিনটো ৰাখৰ গান লগাই আছে ভালকৈ কথা ক'ব পাৰিম নে নোৱাৰিম ঠিক নাই আৰু দেই ইমান ভাল লাগিছে হেৰি কৰি দিম অহা প্লেন নাছিলে কিন্তু ঘপককৈ ওলাই আহিবলগীয়া হ'ল এইয়া এইবাৰ ইমান বেছি মানুহ নাই মানে পিছতকৈ আহিব যদি নাজানো কিন্তু মানে মধ্যমপুৰত ৰাখত বহুত মানুহ হয় ক'বলৈ গ'লে আমি এনেকে অট'মেটিক যাব পাৰিলো অঁ বহুত মানুহ হয় হ'লে আজি ইমান মানুহ নাই হোৱা মানে এইবাৰ গেটখনো ইমান সৰুকৈ নে কোনফালে গেট অঁ এইফালে মানে এনেই খুলিছে এতিয়া প্ৰথম সোমাই দেই আমি বেলেগ এফালে সোমাইছোঁ এইবোৰ মিঠাই চিঠাই আছে ছোৱালীবোৰৰ বেগ দেখিলে আৰু কাপোৰ দেখিলে কি লাগে আৰু ন পচন্দ লাগিছে নে গুমগুম ইমান ধুনীয়া ধুনীয়া কাপোৰ আহিছে কাঠৰ ফণি সুধিছেনে কাঠৰ ইমান ধুনীয়া ধুনীয়া বস্তু ল লাগি গৈছে ন জেঠাই আকৌ ল লাগি গৈছেগৈ এইখন গেটখন দেখিছেনে আমি মানে বেলেগ শ্বৰ্ট ফৰ্মত সোমাই দিলোঁ দেই চব মানে এতিয়া প্ৰতিমূৰ্তি থৈ দিয়া হৈছে সেয়া মানে দেখুৱাই আছোঁ আপোনালোকক সকলোকে এয়া পুতন কি আছিলে পুতলাখনে সেইফালে দেখুৱাই নহ'ল তাৰপিছত এইফালে এইবোৰ বৰ এটা ভিডিঅ' কৰিবলৈ সুবিধাজনক হোৱা নাই মানে ৰাস্তাটো অকণমান বেয়া চব দেখুৱাই গৈছোঁ আৰু এইফালৰ পৰা সেইফালে ঢেৰ আছে আৰু নেদেখাওঁগৈ দেই ধুনীয়া ধুনীয়া ডিজাইন কৰিছে মানে এইবাৰ তথাপি ইমান ধুনীয়া নাপোৱা কিন্তু মানে ফটো চটো মাৰি লৈছোঁ আৰু সেইফালে মাৰিলোঁ সেইবোৰ দেখুওৱা নহ'ল আৰু ফটো মাৰোঁতে দুটা মোবাইল তথাপি মানে এইটো ইমান ভাল নুঠে সেইকাৰণে মানে পুৰা দা কটাই বিকি আছে দেই খোৱা দোকান দেখিলে খাবলৈ মন যায় কিন্তু কি কৰিম পইচা নাই বুলি মানে আইচক্ৰীম এইফালে খাওঁ খাওঁ লাগিছে অ' মা কেতিয়াকৈ খোৱাবা ন অ' মা কেতিয়াই খোৱাবা ন ইমান ধুনীয়া ধুনীয়া কছাৰী মেখেলা দখনা ওলাইছে এইবোৰ ওলাইছে মই কছাৰী হৈ পিনি মানে আজিলৈকে মোৰ ওচৰত মানে কছাৰী দখনা নাই বহুত দুখৰ কথা দেই ৰাইজ এতিয়া মানে কোনোবাই লৈ দিয়ে নেকি এইবোৰ দিছেনে ইমান ধুনীয়া ধুনীয়া অলপ কমাই দিয়ক 300 বুলিয়ে চিঞৰি আছে দেখোন আকৌ 500 কৈছে যে ৰাইচ মানে ধোৱা নোধোৱা চাবলৈ নাই পিন্ধিহে চাইছোঁ আৰু কেনেকুৱা লাগিছে ক'ব দেই আপোনালোকে সকলোৱে কমেণ্টত কিমান কৈছে 300 লাগিব বোলে নকমাই বোলে
ফিক্স ৰেট বোলে মই কৈছোঁ বোলো চাইনবোৰ্ড অকণ মাৰি দিব লাগিছিলে পিয়াৰা পিয়াৰা নেপালী মণি ন লাগিছে বাট লৈ নিদিয়ে এতিয়া মানে চোলাটো লৈ দিলে যে পইচা নাই ৰাইজ বহুত দুখীয়া মানুহ মানে ইমান ধুনীয়া ধুনীয়া ফটো জুবিন দা ভাগত থৈ দিছে দেখিয়ে ভাল লাগি গৈছে লৈ যাব নি ৰাইজ এতিয়া ঘূৰি ফুৰিলেতো নহ'ব ন পেটটো পূজাটো অকণ কৰি ল'ব লাগিব সেইকাৰণে মানে এতিয়া বহি লৈছোঁ খাবলৈ এয়া বহি লৈছে আমাৰ লগত বহুত ডাঙৰ স্কেম হৈছে দেই এয়া দেখিছে নহয় 3টা দিছে হাফ প্লেটত মই ভাবিছোঁ 6টা দিব নেকি সেইকাৰণে লৈছোঁ আগতে কৈ দিয়া ভাল লাগিলে এদিন তাৰপিছত মানে অকল 3টা দিছে এতিয়া চব কেনেকৈ কি কৰিম মানে 3টা 50 টকা লৈছে 3টা ভালেই যে ফুল প্লেট নুখুজিলোঁ ফুল প্লেট খোজা দিন 6টা দিলে 100 টকা দিলোঁ এদিন 6টাত বহুত স্কেম কৰিছে দেই আমাৰ 7টা স্কেম দেই ইমান অকণমান দিছে এই চিলিক দিছে কৈছোঁ নহয় পিঁয়াজ এসোপামান দি হাফ প্লেট দেই হাফ প্লেট Oh my god, ঘৰৰ পৰা টিফিন পেক কৰি লোৱাই ভাল আছে ন ঘৰৰ পৰা টিফিন পেক কৰি লোৱা ভাল আছিলে মই ক'লো কিবা কিবি আমাক ধুনীয়া গালিয়ে পাৰি দিছে অ' কি টকা ন মানে ৰাইজ চক কাম কৰা ল'ৰাকেইটাক কৈ আছে কাম কৰা ল'ৰাকেইটাক কৈ কাম নাই নহয় সিহঁতি দৰমহা দি পানি সিহঁতক ৰাখিছে ন সিহঁতক কাম নাই ডাইৰেক্ট মালিকটো ক'ব লাগিব ক'লে ৰাইজ বোলো পাণ এটা খাই লওঁ তাকে এতিয়া খাব লৈছোঁ পাণ 20 টকা লৈছে আমাৰ তাত 10 টকা লয় ইয়াত মানে দামেই লয় বস্তুবোৰ ন আইচক্ৰীম খাইছোঁ দেই ৰাইজ পেষ্ট্ৰি এপিছো লৈ লৈছোঁ লগতে খাই কেনেকুৱা লাগিছে ললিতা এপিচ পেষ্ট্ৰি লৈ লৈছোঁ তই খোৱাই নাই মই খালোঁৱেই ৰাইজ অকল যাবলৈ ওলালোৱে দেই এফালে আমাৰ পৰিয়ালকেইটা দুখন গাড়ীত আহিছিলোঁ আমি মানে এতিয়া ওলাই আছোঁ যাবলৈ চইদাটো কিনি ল'লোঁ মানে এটা চইদা কিনিলোঁ মানে এই দেখাইছিলোঁ যে কিনিছিলোঁ সেইটো পিন্ধি নলওঁ আৰু মানে অকণমান ধুই কৰি হেৰি কৰি ল'ব লাগিব তাৰপিছতে পিন্ধিব পাৰিম আইচ নতুন চোলা পিন্ধি ল'বলৈ ক'লে মানে নবৌজনীও নতুন চোলা পিন্ধি লৈছে সেইকাৰণে বোলো ময়ো পিন্ধি লওঁ মানে মোক কৈছিলে পিন্ধিবলৈ তাৰপিছত সেইকাৰণে পিন্ধি লৈছোঁ কেনেকুৱা লাগিছে বাৰু একোৱে নল'লোঁ অকল ল'লোঁ এই চোলাটো লৈ পিনে ডাইৰেক্ট পিন্ধিলোঁ তাৰপিছত আৰু আঙুঠি এটা ল'লোঁ আৰু খালোঁ আৰু তাৰপিছত একো নল'লোঁ তো ৰাইজসকল পালোহি দেই এতিয়া মানে 12টা বাজিলে আৰু তাৰপিছত ড্ৰেছযোৰ চেঞ্জ কৰি ল'লোঁ এতিয়া আকৌ আঁঠুৱাটো তৰি লওঁ তাৰপিছত শুবলৈ হ'লেই নহয় ন 12টা বাজিলে যিহেতু আধা ৰাতি গ'লেই বুলি ধৰি লওকচোন মই বাৰু দেৰিকৈ শুওঁ কিন্তু তাত মানে ইমান ৰাসত টোপনি আহিছে মোৰ মানে এটা কথা আকৌ দেই বেলেগলৈ গ'লে বেলেগ টোপনি ধৰে ৰাতি সময়ত আৰু ঘৰত থাকিলে কিন্তু মই 12টালৈকে আৰামছে থাকিব পাৰোঁ ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে চাই লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আকৌ সেই আছে ব্লগ লৈ আপোনালোকসকলে হাঁহি থাকক হেপী থাকক মোৰ ভিডিঅ' এটা চাই থাকক ধন্যবাদ বাই বাই